Guys, good morning. Welcome to my new vlog. আজি হৈছে 15 আগষ্ট স্বাধীনতা দিৱস আৰু সকলোলৈকে আপোনালোকক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো আজি আমি এফালে যাম বুলি ভাবিছোঁ ফুৰিবলৈ বুলি মানে তেতিয়াহ'লে বলক আজি আমাৰ ভিডিঅ'টো আমি ইয়াৰ পৰা আৰম্ভ কৰোঁ। মই মানসী আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল মানসী দি ব্লগছ। তো সকলো ৰাইজলৈ 15 আগষ্ট আপোনাৰ স্বাধীনতা দিৱসৰ সকলোলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। তেতিয়াহ'লে মই গৈ থাকোঁ, দেৰি হৈছে। ৰেডি পুৰা বাইক ৰেডি। তাৰপিছতে মোলৈ কিবা এটা লৈ আহিবা নেকি? আহি পেলাই ক'ত যাম আমি? আহি পেলাই নাযাওঁ নেকি? তাৰ কি হ'ল কি হ'ল? মই আছোঁ তো, মই যোৱা নাই নহয়। কি মুখে চুখে আঙুলি ভৰাই দিছে। দুখ পাইছোঁ। দেখিছে তাৰ উৎপাত মানে এতিয়া মই নাই যোৱা বুলি গম পালে যে এতিয়া তাৰ খুব ফূৰ্তি। গাইজ ই আহি পালেহি অফিচৰ পৰা আৰু আমি এতিয়া ওলাই মেলি ৰেডি আৰু ক'ত যামকৈ ভাবিলোঁ যে এতিয়া আমি শ্বিলঙৰ ফালে যাওঁ অকণমান। আৰু এই গুৱাহাটীত বহুত গৰম আৰু গৈ থাকোঁ, তেতিয়াহ'লে আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম ব'লক। যাব নোৱাৰোঁ মানে আগতে আজি কি হয় নাজানো, কৰিব পাৰিম নোৱাৰিম ভালকৈ। এনেকৈ যদি বৰষুণ দি থাকে আৰু কেনেকৈ যাব পাৰিম? আধা পায়ো বহুত লগা হয়, গম নাপাওঁ আৰু দেই। বৰষুণৰ পিছতো আমি ৰখি নাথাকিলোঁ, আমি আহি থাকিলোঁ আৰু এতিয়া বৰষুণটো অলপ এৰিছে মানে কমিছে আৰু যিমানে আমি শ্বিলঙৰ ভিতৰলৈ সোমাই আহি আছোঁ সিমানে ঠাণ্ডা বাঢ়ি গৈ আছে। কাৰণ আমি জেকেট একো অনা নাই, ভবা নাছিলোঁ ইমান ঠাণ্ডা হ'ব বুলি আৰু বহুত বেছি ঠাণ্ডা হৈছে এইফালে। আমি আহি পালোঁ এতিয়া ইউনিয়ন লেক। আমি ঘৰৰ পৰা ওলাইছিলোঁ 10:30 বজাত আৰু এতিয়া বৰষুণত আধা ঘণ্টামান আমি ফচিলোঁ। তাৰপিছতে এতিয়া 1 বজাত আমি পালোঁহি। এতিয়া শ্বিলঙত ইউনিয়ন লেক আমি পালোঁহি। এতিয়া সময় হ'ল পুৰা 1:30। আমি পালোঁহি এতিয়া শ্বিলং আৰু অলপ সময় ৰৈ পেলাই চাহ কিবা এটা খাই লওঁ, নহ'লে নন ষ্টপ আহি আছোঁ। মাজতে ৰৈছিলোঁ যদিও একো খোৱা নাই, অকল পানীহে খালোঁ। আৰু আমি চাহ খালোঁ, খাই মেলি লৈ এতিয়া আহি আছোঁ। আমি যাম এতিয়া লাইটলুম। আজি আমাক বাৰুকে মানে পৰুৱাই পাইছে, মানে কৈছোঁ নহয় ৰাস্তা একদম চিনি পোৱা নাই, মানে কোনফালে যাব লাগে কোনফালে। আৰু ইয়াতে কি হয় শ্বিলঙত এটাই প্ৰব্লেম, গুগল মেপখন একদম শ্ব' নকৰে আৰু যি শ্ব' কৰে একদম ভুল। আগতেও এবাৰ আহিছোঁ শ্বিলঙলৈ, সেইবাৰো আমাৰ তেনেকুৱাই হৈছে, মানে মেপৰ মতে গৈ ক'ৰবাত মানুহৰ ঘৰত সোমাওঁগৈ, একদম ৰাস্তা একদম নোলায়। আজিও ঠিক তেনেকুৱাই হৈছে, একদম মানুহক সুধি আহিব লগা হৈছে। আৰু এতিয়া এই সুধিলে আৰু গৈ থাকোঁ চিধা ৰাস্তা। पूरा जाम लगी गल के रास्ता इन्होंने मन से
যাম আজি আমি ভিউ পইণ্ট নাপাওঁগৈ আৰু দেই যামেই যাম মানে কৈছোঁ নহয় বা যামৰ নিচিনা লাগিছেচোন কিবা পালোহি এতিয়া লাইট লুম ভিউ পইণ্ট আৰু ভিউ পইণ্টৰ গতি চাওঁ কুঁৱলীয়ে পূৰা নেদেখা হৈ আছে আৰু মানুহৰ ইমানেই ভিৰ আজি মানে ভিউ পইণ্ট গৈ কিবা হৈ আছে আজি কি দেখোঁ কি দেখুৱাব পাৰোঁ নাজানো আৰু দেই এতিয়া তাৰ আগতে বোলে ভোক লাগিছে অৱশ্যে ভোক লাগিছে কাৰণ আমি ৰাতিপুৱা 10:30 ওলাই অহা একো খোৱা নাই আৰু এতিয়া খাওঁ আমি মানে গোমধান লৈ লৈছোঁ এটাকে লওঁ এতিয়া খাই লওঁ আৰু খাই লৈ আমি সেইফালে গৈ থাকোঁ আগলৈ ইমান কুঁৱলী আৰু ইমান ঠাণ্ডা লাগিছে ইয়াত হঠাতে মানে ক'ৰবাৰ পৰা কুঁৱলী এইখিনি আহি যায় আকৌ হঠাতে চাফা হৈ যায়গৈ এতিয়া ইমান ঠাণ্ডা জেকেট চুৱেটাৰ একো অনা নাই কঁপি আছোঁ মানে ঠাণ্ডাত আমি বাইদেৱে বোলে বিচিব পৰা নাই জুই উঠা নাই মানে অঙঠা ভালকৈ সেইকাৰণে ই পূৰা বিছাত লাগি গৈছেগৈ আৰু বাইদেউ কৈছে থৰা বীজ দিজিয়ে এয়াই হৈছে লাইট লুমৰ পৰিৱেশ মানুহ চাওক কিমান হৈছে মানে এনেকুৱা লাগিছে কিবা মেলা নে কিবা মানে ইমানেই মানুহ হৈছে হয়তো আগতেও হ'ব পাৰে 15 আগষ্টত নাজানো নে এইবাৰে প্ৰথম হৈছে সেইটোও গম নাপাওঁ কিন্তু ইমান ভিৰ হ'ব বুলি ভবা হ'লে মানে বাপৰে কি কষ্ট কৰি আমি আহিলোঁ নহয় আৰু কুঁৱলী দেখিছে পূৰা একদম কুঁৱলী ফাকে সেইফালে বগা একোৱেই নেদেখি এইটো হৈছে ভিউ পইণ্ট এইটো মানে এতিয়া আপোনালোকক কি দেখাম আপোনালোকে চাগে অকল বগাই দেখি আছে মানে কুঁৱলীয়ে পূৰা ভৰ্তি চাবলৈ মানে একোৱেই নাই কৈছোঁ নহয় কি চাম মানে বগা তলত পানী এনে কুঁৱলী এনে একো গম পোৱা নাই আৰু সেইফালে আগতে মানে এনেকৈ তলৰফালে যাব পাৰি এতিয়া পূৰা বাউণ্ডেৰী দি দিলে চবফালে যাতে মানুহ তললৈ মানে যাব নোৱাৰে মানে যিমানে যিমান ৰিস্কি হয় ন বহুত ৰাস্তা মানে ভীষণ ৰাস্তা এইবোৰ সম্ভৱ কিবা বনাই আছে এতিয়া এবাৰ লুটি খাই পৰিবলৈ হ'লে যাম একেবাৰে তলত নামাটো নামিম এতিয়া উঠোতেহে মজা লাগিব কি নাজানো মই অলপ জুম কৰি দেখাম আৰু এই যে বগা পাথৰ এখন নদী চাওক আমি কিমান তললৈ আহিলোঁ সেই ওপৰৰ পৰা নামি আমি যিটো ভিউ পইণ্ট দেখাইছিলোঁ তালৈকে আহিলোঁ আৰু এইটো এটা মস্ত ডাঙৰ পাথৰ মই আছোঁ এই পাথৰটোৰ ওপৰত আৰু ইয়াত চাওক তলৰ ভিউ আৰু সেইফালে গাঁওখনৰ কথাটো মই কৈছোঁৱে আৰু সেইখিনিলৈকে যাব পাৰিলোঁহেঁতেন কিন্তু নাযাওঁগৈ আৰু একোতো নাই সেইখিনিত চাবলগীয়া আৰু হয় কি উঠোতে মানে আমাৰ একদম অৱস্থা কাহিল হৈ যাবগৈ আজি এতিয়া অকণমান মানে কুঁৱলীটো কমিছে তাৰ কাৰণে অকণমান ভিউটো আপোনালোকক দেখাব পাৰিছোঁ কিন্তু কি হয় হঠাৎ কুঁৱলীটো আহি যায় হঠাৎ গুচি যায় আমি এতিয়া ওলালোঁ আৰু যাবলৈ গাড়ীৰ ওচৰ মানে বাইকৰ ওচৰ পাই গ'লোহি আৰু কুঁৱলী পূৰা পৰিছে গাড়ী পূৰা যাম এতিয়া জামত ফচি যাওঁতে কিমান টাইম লাগিব নাজানো মানে শ্বিলং ওলাওঁতে কিমান টাইম লাগিব নাজানো ঘৰ পাওঁতেতো হ'লেই কিবা এটা খাবলৈ মানে অথনি যাওঁতে হোটেলত চাহ খাইছিলোঁ ভাল লাগিলে আৰু এতিয়াও সেইকাৰণে তাতে সোমালোঁ ভোকত মানে পেট পকাই গৈছেগৈ কাৰণ ৰাতিপুৱা ৰুটি খাই গৈছিলোঁ দুটা তাৰপিছত একো খোৱা নাই সেইকাৰণে এতিয়া লৈছোঁ আলু পৰঠা
একে খাওঁ আৰু এতিয়া একেবাৰে ঘৰত গৈ ভাত বনাম আৰু ভাত বনাই খাই মজাকৈ শুম। আমি আহি এতিয়া ঘৰ পালোহি আৰু এতিয়া বাজিছে 9:55 মানে অহা যোৱা নন ষ্টপ কৰি একদম হাত ভৰি অৱস্থা বেয়া মানে একদম বিষাই গৈছেগৈ আৰু দিনটো একো ভাত পানী খোৱা মেলা নাই। এতিয়া আকৌ ভাতো বনাব লাগিব খাব লাগিব আৰু টোপনি ধৰিছে ইমান আৰু বালি একদম ধূলি অৱস্থা নাই গোটেই। আৰু গাইজ যদি আজি আমাৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু আমাৰ চেনেলত যদি নতুন হয় তেতিয়াহ'লে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিব তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰোঁ। পুনৰ আন এটি ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ বাই বাই।